Hello everyone, আজি আমি আহিলো ঋষিকেশ আৰু এই শিৱ মূৰ্তিটো আপোনালোকৰ মনত আছে নে ক'ত দেখিছিলে ইয়েছ যোনটো আপোনাৰ 2013ত আপোনাৰ কেদাৰনাথত বানপানী হৈছিলে তেতিয়া এই মূৰ্তিটো দেখিছিলোঁ যেতিয়া ভাগি গৈছিলে বোলে এইটো আকৌ নতুনকৈ ৰিবিল্ড কৰিলে আৰু সেম টু সেম আগৰটো দৰে বনাইছে বিৰাট ধুনীয়া লাগিছে আৰু ইয়াৰ আশে-পাশে বহুত ফৰেনাৰ বিলাক ঘূৰি ফুৰিছে আৰু ফৰেনাৰ বিলাকে মেডিটেশ্যন কৰি আছে এইবিলাক দেখিব পাৰিছে সো ভাবক আমি ইণ্ডিয়ান মানুহবিলাকে মেডিটেশ্যনক গুৰুত্ব নিদো ফৰেনাৰে দিয়ে তাৰপিছত এই গছজোপাত আপুনি দেখিব পাৰিছে এটা এংগলত চালে ভগৱান আপোনাৰ গণেশৰ যোনটো মুখখন দেখা পায় আৰু এই আপোনাৰ নৱগ্ৰহ মূৰ্তিকেইটা আছে তাৰ পিছত আমি চালো এটা কি বুলি কয় এটোক আপোনাৰ দশাৱতাৰ যোনটো ভগৱানে লৈছিলে একচুয়ালি দশাৱতাৰ লৈছিলে কিন্তু ইয়াত দশাৱতাৰতকৈ বেছিহে মূৰ্তি থৈছিলে সো আমি সুধিলো কিয় লৈছে সো বেলেগ বেলেগ অৱতাৰও দিছে আৰু যোনটো অৱতাৰ আকৌ হ'ব হেবিলাকো দিছে সো বহুত ভাল লাগিলে ইয়াত ওচৰত যাব নোৱাৰি বিকজ এলাও নাই বোলে মানুহবিলাকে চুই কৰি কিবা লেতেৰা পেতেৰা কৰি দিয়ে বাট ওভাৰঅলি ক'লে আপোনালোকে ঋষিকেশ আহিলে আপোনাৰ গীতা যোনটো আশ্ৰম হৈছে তাৰ আশে-পাশে অলপ ঘূৰিব বহুত ধুনীয়া জেগা বহুত ভাল লাগিলে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও